অনুৰোধ তোমালৈ এটি অনুৰোধ। পাৰিলে কবিতাবোৰ তুমি নপঢ়াকৈয়ে থাকিবা। অভিমানৰ গাৰত মৰ থৈ কবিতাবোৰ নপঢ়িবা। তাত বহুত প্ৰেমৰ কথা লিখা থাকিব। তোমাৰ, মোৰ, আমাৰ দুয়োৰে। মাজে মাজে উজাগৰি নিশাবোৰৰ কথা থাকিব। তাৰ পিছত থাকিব এৰিব খুজিও এৰিব নোৱাৰা মুহূৰ্তবোৰৰ মধুৰ বৰ্ণনা। পাৰ্কৰ প্ৰেমৰ সুবাস, আলিংগন, হাতত হাত ধৰি পাৰ কৰা স্মৃতিবোৰতো থাকিবই। হয়তো তুমি আমনি পাবা অথবা নাপাবা, তথাপি মিচিকিয়া হাঁহিৰে অভিমানৰ গাৰুটো এবাৰ সলাই ল'বা। লাহে লাহে তুমি তোমাৰ অতীতত বিলীন হৈ পৰিবা। তাৰ পিছত কেইটামান প্ৰেম শ্ৰেষ্ঠ বাৰুদে তোমাৰ বুকু ভাঙি থান বান কৰি পেলাব। সেইবোৰ জৰা মাৰিবলৈ মইতো আৰু নাথাকিম তোমাৰ চকু পানী মচি দিবলৈ। সেয়ে আশা কৰিছোঁ কবিতাবোৰ তুমি নপঢ়াকৈয়ে থাকিবা।